Hello dear student. Today we are going to learn what is alphabet. What are letters? And basically it will be the first chapter of grammar. From today onwards we are going to do some basic grammars. For example, the alphabet, the sentences, what are nouns, verbs, and etc. So let us begin the first chapter, the alphabet. So, what is alphabet? Alphabet basically contains 26 letters. Alphabet কি? আমি আজি প্ৰথম চ্যাপ্টাৰটো alphabetৰ ওপৰত পঢ়িব লৈছো. Alphabetত English alphabetত 26 টা letters থাকে. There are 26 letters in the English alphabet. 26 টা letters মানে হল A, B, C, D যিমান আছে Z লৈকে 26 টা letters এই গ্ৰুপটো কয় A পৰা Z লৈকে English alphabet বুলি. আৰু ইয়াৰ alphabetৰ একোটা letters. The letters A, E, I, O and U. These are vowels. A, E, I, O and U are vowels. We can find it here. A, E, I, O and U. These are vowels and the rest of the letters are called as consonants. এই vowel kita eri jikhini letters ase B, C, D, F, G, H, I to vowel hoy J, K, L ekhini baki khini e pasta eri baki khini ki boli koy consonants. বুজি পালা? গটিকে আমাৰ ইংলিশ alphabetত 26 টা letter আৰু 5 টা vowel তাৰ মাজৰে 26 টা letterতে 5 টা vowel আছে বাকি কিটা কি বুলি কয় যিকিটা থাকি গল হেকিটা consonant বুলি. এতিয়া আহাচোন তোমালোকে এখিনি চাই ধুনিয়াকৈ নিজৰ বহিত লিখিবা. Fill in consonants. Consonants মানে A, E, I, O আৰু U এই 5 টা vowel এৰি পেলাই যিখিনি letters আছে হেখিনিত তোমালোকে ইয়াত fill up কৰিব লাগিব. তোমালোকে fill in consonants to complete the alphabet. Alphabet খিনি complete কৰিবলে তোমালোকে consonant খিনি ইয়াত নাছিলে মই already লিখি দিছো. A, E, I, O আৰু U এই 5 টা হল vowel বাকি খিনি consonant কোনা B, C, D. প্ৰথম তোমালোকে vowel কিটা লিখি লবা তাৰ পিছত নিলিখা ঠাইখিনিত আন্ডাৰলাইন কৰি যাবা তাৰ পিছত B, C, D এনেকৈ consonant খিনি ভৰাবা. তোমালোকে নিজৰ মই যিখিনি কথা কলো বুজুতে যদি অসুবিধা হৈছে তোমালোকে নিজৰ বাই ভনী বা মা দেউতাৰ হেল্প লব পাৰিবা. Next আহাচোন. A dictionary gives us the meanings of words. এখন ডিকশনাৰীত আমি কি পাওঁ ডিকশনাৰী এখনত ঢেৰ আমি wordৰ অৰ্থসমূহ পাওঁ. কিছুমান word for example fruit মানে কি fruit মানে যে ফল হেতু আমি মিনিংটো অৰ্থটো ডিকশনাৰী এখনত পাওঁ. তেনুকা বহুতো word পাওঁ. The words are listed in alphabetical order. আৰু words বোৰ জধে মধে নাথাকে তাত ধুনিয়াকৈ কেনেকৈ থাকে এক্সাম্পল দি দিছে. প্ৰথম A পৰা আৰম্ভ হোৱা যিবোৰ word থাকে হেবোৰ পাবা. A ৰ word খিনি শেষ হোৱাৰ পিছত B পাবা. B পৰা ball, B for bat, batৰ মিনিং কি তাৰ পিছত B পৰা আৰু কি basket, basketৰ মিনিং কি তেনেকৈ পাবা. B ৰ alphabetটো শেষ হ'ব তাৰ পিছত C পৰা কি আহে C for camel মানে কি C for cat মানে কি C for cake মানে কি C for cup মানে কি like that. তাৰ পিছত কি আহিব D. D কি wordৰ মিনিং থাকে D খিনি পাবা. ঠিক আছে? Write these letters in the alphabetical order. এটা আজি মই হোমৱৰ্ক দিওঁ. এনেকৈ তোমালোকে লিখি লবা. Number 1
QOPTURSWV এনেকৈ লিখি ল'বা এইখিনি চিষ্টেমেটিক অৰ্ডাৰত নাই তোমালোকে এলফাবেটিকেল অৰ্ডাৰত চিষ্টেমেটিককৈ লিখিব লাগিব মানে প্ৰথম কিউ আহে নে অ' আহে অবভিয়াছলি অ' আহে গতিকে অ' আগত লিখিবা অ'ৰ পিছত কি আহে কিউটো নাহে পিহে আহে পি লিখিবা পিৰ পিছত কি আহে কিউ হয়নে টিটোতো নাহে ইয়াত উল্টা পুল্টাকৈ দিয়া আছে তোমালোকে এলফাবেটিকেল মানে ABCD EFG এনেকৈ যেনেকৈ আহে তেনেকৈ লিখিব লাগে নেক্সট আৰু এটা দিছোঁ KMF উল্টা পুল্টাকৈ প্ৰথম কি আহিব F এই গোটেই লাইনটোত Fটো প্ৰথম আহিব Fৰ পিছত কি আহিব G তোমালোকে বিচাৰি বিচাৰি লিখিব লাগিব গতিকে দ্যাটছ অল ফৰ টুডে এলফাবেট মানে হ'ল 26টা লেটাৰ্ছ যিখিনি ইংলিছ তোমাৰ আমি লেটাৰ পাওঁ 26টা আছে সেই গোটেই লেটাৰখিনিক ধৰি আমি কি বুলি কওঁ এলফাবেট আৰু তাৰ লেটাৰ কেইটা 26টা একোটা A এটা লেটাৰ B এটা লেটাৰ C এটা লেটাৰ তেনেকৈ 26টা লেটাৰকে এলফাবেট বুলি কয় কেপিটেল লেটাৰ হওক কাৰ্চিভ লেটাৰ হওক স্মল লেটাৰ হওক সব এলফাবেট ঠিক আছে আৰু লেটাৰ্ছ ভাৱেল মানে কি এৰ পৰা জেডলৈকে যিমান আছে তাৰ মাজৰ যিকেইটা পাঁচটা A-E-I-O আৰু U এইকেইটাক ভাৱেল বুলি কয় বাকী থকাকেইটা কি কয় কনচনেণ্ট কনচনেণ্টৰ এক্সাম্পল দিবলৈ ক'লে বি ক'ব লাগিব চি ক'ব লাগিব ডি ক'ব লাগিব ই জানো ক'বা ই কি হয় ভাৱেল গতিকে ইটো নহ'ব বুজি পাইছা গতিকে আজিলৈ ইমানতে ৰাখিছোঁ থেংক ইউ ফৰ ৱাচিং মাই ক্লাছ আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব যেতিয়াই মই আৰু নেক্সট ভিডিঅ' আপলোড কৰিম ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি ল'লে যেতিয়াই মই নেক্সট ভিডিঅ' আপলোড কৰিম আপোনালোকে অট'মেটিকলি ইউটিউবত পাই যাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰিব কমেণ্ট কৰিব আপোনালোকে যদি কিবা গ্ৰামাৰ ছেকশ্যনৰ কিবা বুজিব বিচাৰিছে দ্যাটছ অল ফৰ টুডে থেংক ইউ